ৰশ্মিতাই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও ভালে আছো। আজি মই দেখুৱাব লৈছো আপোনালোকক এটা সাবুদানাৰ ৰেচিপি। আমিতো অসমত সাবুদানা গাখীৰ, দৈ বা চুৰাৰ লগত এনেকৈ খাওঁ, কিন্তু আজি আমি ভাবিছো অকণমান বেলেগকৈ দেখুৱাওঁ। আহকচোন চাওঁ কেনেকৈ আমি সাবুদানাৰ ৰেচিপিটো বনাওঁ। আহকচোন ৰেচিপিটো আমি আৰম্ভ কৰোঁ। ৰেচিপিটোৰ কাৰণে আমি লৈছোঁ এটা নহৰু, দুটা জলকীয়া, অকণমান ধনিয়া আৰু নিম্বু এক ফাল আৰু দৈ 1 চামুচ লাগিব আৰু আদা অলপ সৰু সৰুকৈ কাটি ল'লে হ'ল আৰু এক মুঠি বাদাম ইয়াতে লৈ লৈছোঁ। এইখিনি এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত দিম। এয়া হৈ গ'ল আমাৰ বাদাম পিছা। এইখিনি মই যিহেতু মিক্স কৰিম, সাবুদানাখিনিও আমি পিচি ল'ম, সেইকাৰণে এই বাচনটোতে দি লৈছোঁ একেবাৰে। সাবুদানা লৈছিলোঁ মই 1.5 কাপমান। তাৰে মই 1 মুঠি দিলোঁ ইয়াতে মিক্সাৰ গ্ৰাইণ্ডাৰত আৰু 1 মুঠি দিছোঁ। এতিয়া মিক্স কৰোঁ। অকণমান পানী দি ল'ব লাগিব, ড্ৰাই হৈ গৈছে। তেতিয়া ভালকৈ পেষ্ট হ'ব, লাইক দোচাৰ যিটো পেষ্ট হয় সেইটোৰ নিচিনা পেষ্ট বনাব লাগিব। এনেকুৱা থপথপীয়া পেষ্ট হৈছে। ইয়াতে মই আৰু অলপ পানী মিক্স কৰিম। আৰু সাবুদানাটো মই 2 ঘণ্টা তিয়াই থৈছিলোঁ। অলপ ডাঙৰ ডাঙৰ সাবুদানা হয়, দেখুৱাই দিওঁ আপোনালোকক। দুই ঘণ্টা তিওৱাৰ পিছত এনেকুৱা হৈ গৈছিলে। এবাৰ টিপি চালে মানে গোটেইটো সিজি যায় আৰু সিজি গৈছে আৰু। ইয়াতে মিক্স কৰি মই অকণমান নিমখ, ধনিয়া পাত আৰু কাটি থোৱা নহৰুখিনি, সৰু সৰুকৈ কাটি থোৱা নহৰুখিনি, জলকীয়া আৰু অকণমান দৈ। এতিয়া এইটো এটা পেষ্ট বনাই ল'ব লাগিব। পানী দিছোঁ অকণমান। সৰু সৰুকৈ আদা কুটি দিছোঁ আৰু জালুক অকণমানো দিছিলোঁ। 3 চিকুটমান দিলেই হ'ব আৰু জালুক। পেষ্টটো আপোনালোকে চাই লওক কেনেকুৱাকৈ বনোৱা আছে। টাৱাত বনাম আমি। টাৱা গৰম হৈ গৈছে। এতিয়া 1/2 চামুচ ঘি দি লৈছোঁ। এতিয়া বনাই থোৱাৰ পেষ্টটো ঢাকনি দি থৈছোঁ অলপ সময় সিজালৈকে।
ঢাকনিখন গুচাই পেলাই উল্টাই দিম আৰু আমি এতিয়া লো ফ্লেমত দি থৈছিলোঁ 3 মিনিট এনেকৈ উল্টাই দিলোঁ আকৌ ঢাকনি দি দিছোঁ সেয়াও হৈ গ'ল সাবুদানাৰ ডিছ আপোনালোকৰ আগত টেষ্ট কৰাৰ আগতে মই আৰু এটা বস্তু লৈ লৈছোঁ নেমু টেঙা আৰু এইফালে জলকীয়া নেমু টেঙা অকণমান এনেকৈ আঁকি ল'ব আৰু আহক তেনে খাই চাওক মোৰ কিন্তু ভাল লাগিছে আপোনালোকে ট্ৰাই কৰি চাব পাৰে কেনেকুৱা লাগে আৰু ক'ব মোক কেনেকুৱা লাগে খাই আপোনালোকেও বনাই চাওক আৰু ময়ো নতুন নতুন কি পাৰোঁ আপোনালোকৰ আগত আনিবলৈ চেষ্টা কৰিম আৰু নতুন নতুন অভিজ্ঞতাবোৰ আপোনালোকক জনাই থাকিম তেন্তে ভিডিঅ'টো চাই যদি ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব